হয়, তুমি কোৱা ধৰণেই মই আনতকৈ অলপ হ'লেও ব্যতিক্ৰম মোৰ প্ৰেম ভাল পোৱা। তুমি যে মোক প্ৰশ্ন কৰা এই ডিজিটেল দিনবোৰতো তুমি যে মোলৈ প্ৰায় চিঠি লিখা কিয়নো বুলি আজি কওঁ শুনা তোমাক। আচলতে মই তোমালৈ কৰা প্ৰতিটো ফোন কল, প্ৰতিটো মেছেজ হয়তো এদিন নাইকিয়া হৈ যাব, কিন্তু হৃদয়ৰ কোনোবা এটা কোণৰ পৰা ওলোৱা শব্দবোৰ আৰু মোৰ আঙুলিয়ে উকা কাগজত প্ৰকাশ কৰা মৰমবোৰ যেতিয়া তোমাৰ কাজলখনা দুচকুৰ সন্মুখলৈ আহিব, তেতিয়া চাগে সেই দিনবোৰ, সেই সময়বোৰ তোমাৰ মনত পৰি যাব। তেতিয়া চাগে তোমাৰো মন যাব এখন নীলা খামৰ চিঠিৰে তোমাৰ সেই প্ৰেম ভাৱবোৰ মোৰ আগত প্ৰকাশ কৰিবলৈ।